নমস্কাৰ আপোনালোকক আমাৰ আসামিজ এডু হেল্প ডেস্ক চেনেললৈ স্বাগতম জনাইছো। যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰক আৰু লগতে বেল আইকনটো এক্টিভ কৰিবলৈ নাপাহৰিব। খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে আমেৰিকাৰ উইলিয়াম আষ্টিন বৰ্টে টাইপোগ্ৰাফৰ পেটেণ্ট কৰিছিল, যাৰ পৰাই পিছলৈ টাইপৰাইটাৰ বিকাশ হৈছিল। 1856 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে গণিতজ্ঞ, দাৰ্শনিক আৰু ৰাষ্ট্ৰবাদী নেতা বাল গংগাধৰ তিলকৰ জন্ম হৈছিল। 1881 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে আন্তঃৰাষ্ট্ৰীয় জিমনাষ্টিক সংঘই খেল পৰিসংঘ স্থাপন কৰে। এইটোৱে হৈছে পৃথিৱীৰ আটাইতকৈ প্ৰাচীন খেল পৰিসংঘ। 1906 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে স্বাধীনতা সংগ্ৰামী আৰু দেশভক্ত চন্দ্ৰশেখৰ আজাদৰ জন্ম হৈছিল। দেশৰ বাবে তেওঁ 24 বছৰ বয়সতে নিজৰ প্ৰাণ আহুতি দিছিল। 1920 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে ব্ৰিটেইনৰ শাসনত থকা পূব আফ্ৰিকাক কেনিয়া নামাকৰণ কৰা হৈছিল। 1927 খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে আকাশবাণী স্থাপন কৰা হৈছিল। সেই সময়ত ইয়াৰ নাম ভাৰতীয় প্ৰসাৰণ সেৱা আছিল। 1930 চনত ইয়াক ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল আৰু 1957 চনত ইয়াৰ নামৰ পৰিৱৰ্তন কৰি আকাশবাণী কৰা হৈছিল। 2001 চনৰ আজিৰ দিনটোতে মেঘাৱতী সুকন্নুপুত্ৰী ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি হৈছিল। 2016 চনৰ আজিৰ দিনটোতে ভাৰতত জন্মগ্ৰহণ কৰা প্ৰসিদ্ধ চিত্ৰকৰ H.H. ৰজাৰ মৃত্যু হৈছিল। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।